কে আপোনালোকৰ গাড়ীত ক'লা ৰঙৰ নেট ব্যৱহাৰ কৰে নেকি গাড়ীৰ গ্লাছত এই ধৰণৰ আপোনালোকে নেট ব্যৱহাৰ কৰে নেকি আৰু যদি কৰে এতিয়াৰ পৰা আপোনালোকে ক'লা ৰঙৰ নেট ব্যৱহাৰ কৰিব নোৱাৰিব ক'লা ৰঙৰ নেট যদি গাড়ীত ব্যৱহাৰ কৰে আপোনালোকে জৰিমনা ভৰিব লাগিব অসম আৰক্ষীয়ে ইতিমধ্যে জনাইছে বহুলোকে নিজৰ গাড়ীত এই ধৰণৰ গাড়ী আইনাত এই ধৰণৰ নেট ব্যৱহাৰ কৰে এতিয়াৰ পৰা এই নেট এক প্ৰকাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু অসম আৰক্ষীয়ে কৈছে যে এই নেটে ব্যৱহাৰ কৰক বা ব্লেক গ্লাছে ব্যৱহাৰ কৰক হে একে কথা জৰিমনা ভৰিব লাগিব কেৱল কোনা আইনাই নহয় কোলা নেটটো আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব গাড়ী ব্লেক নেট ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা জৰিমনা ভৰিব লাগিব অসম আৰক্ষীয়ে অৱগত কৰিছে নতুন জৰিমনাৰ কথা ব্লেক টিন্টিং গ্লাছৰ হলনি ব্লেক নেট ব্যৱহাৰ কৰিব নোৱাৰিব গাড়ীত ব্লেক নেটে ৰ'দৰ পৰা আপোনাক ৰক্ষা নকৰে বুলি জনাইছে আৰক্ষীয়ে সানস্ক্ৰিনৰ পৰিপূৰক নহয় বুলি কৈছে কোলাই ব্লেক গ্লাছ আৰু ব্লেক নেট একেই অসম আৰক্ষীয়ে এই মুহূৰ্তত কি বুলি জনাইছে সেয়া আমি আপোনালোকক দেখুৱাব খুজিছো অসম আৰক্ষীয়ে এই মুহূৰ্তত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এইখিনি কথা জনাইছে অসমৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে তেওঁলোকে এই কথা জনাইছে য'ত তেওঁলোকে কৈছে যিয়েই নহওক কোলাই দেখা গৈছে যে কিছুমান লোকে বাহনৰ খিৰিকীত ব্লেক টিন্টিঙৰ হলনি ব্লেক নেটৰ ব্যৱহাৰ কৰে আমি পুনৰ ক'ব বিচাৰোঁ যে বাহনৰ ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰে আপোনাক জৰিমনা ভৰাব পাৰে ব্লেক নেট বা ব্লেক গ্লাছ ল'লে বা ব্লেক গ্লাছৰ হলনি যদি ব্লেক নেট ব্যৱহাৰ কৰিছে আপোনাক জৰিমনা ভৰাব পাৰে আৰু এয়া অসম আৰক্ষীয়ে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে জনাইছে তেওঁলোকে কৈছে অস্বচ্ছ ব্লেক নেট সানস্ক্ৰিনৰ পৰিপূৰক নহয় ৰ'দত কাম নিদিয়ে বুলি এই কথা প্ৰকাশ কৰিছে গতিকে এতিয়াৰ পৰা যিসকলে এই ধৰণৰ নেট ব্যৱহাৰ কৰি আহিছিল আইনাত এই ধৰণৰ নেট ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়াৰ পৰা জৰিমনা ভৰিবলৈ সাজু থাকক অসম আৰক্ষীয়ে জৰিমনা বিহিব ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰিছে গতিকে আজিয়েই আপোনাৰ গাড়ীত থকা সেই ব্লেক নেটখন ক'লা ৰঙৰ সেই নেটখন আপোনালোকে আঁতৰ কৰক নহ'লে হয়তো বৃহৎ জৰিমনা ভৰিব লাগিব